Hey guys, কি খবৰ আপোনালোকৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে স্বাগতম জনাইছোঁ আই লাভ ৰাইড এণ্ড ব্লগছ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজি হৈছে গৰু বিহু আৰু সেইবাবে ৰাতিপুৱাই শুই উঠিয়েই পথাৰলৈ আমাৰ গৰুখিনিৰ ওচৰলৈ আহিছোঁ গা ধুৱাবলৈ বুলি। আৰু এইবোৰ দীঘলতি লৈ আহিছোঁ হাতত। আৰু এই দীঘলতিবোৰ কালি উৰুকাৰ দিনাখনিয়ে জংঘলৰ মাজৰ পৰা কাটিবলৈ গৈছিলোঁ। তাৰ ক্লিপ এটা চাই লওক, আৰু তাৰ ক্লিপটো চাই মানে আমি ধুনীয়াকৈ গৰুকেইটাৰ ওচৰ পাওঁগৈ আৰু গা চা ধুৱাবলৈ ব্যৱস্থা কৰোঁগৈ। আৰু বলক সকলো দেখাই আছোঁ গৰু গা আমাৰ ফালে কেনেকৈ ধুওৱা হয়, যিহেতু আমাৰ গৰু পথাৰৰ মাজত বন্ধা হয় আমাৰ আগৰ ঘৰতে। সেইবোৰ পাছত গম পাব আপোনালোকে। আৰু ইয়াত কোনো মটৰ আৰু পুখুৰী চুখুৰীও নাই, নদী চদীও নাই, সেইবাবে টিউবৱেলৰ পানীয়ে গা ধুৱাব লাগিব। তো এতিয়া ধুনীয়াকৈ টিউবৱেলৰ পানী লৈ গৰু গা ধুৱাবলৈ যাওঁ। বলক আপোনালোকে চাই লওক আগৰ ক্লিপটো। তো গাইজ ফাইনেলি আমি আহি এইফালে এজোপা গছ দেখি গৈছোঁ আৰু বহুত জংঘলৰ মাজত গুচি আহিলোঁ। এইফালে জংঘল জংঘল জংঘল, এইফালে পথাৰ, আৰু এইফালে ফাইনেলি প্ৰথম এজোপা গছ দেখিছোঁ। এইজোপা কাটি লওঁ, কাটি লৈ আৰু বিচাৰিব লাগিব, এজোপাই নহ'ব যিহেতু। এইফালে ধৰা কাটি লওঁ। এজোপা গাইছ দীঘলতি, এজোপা হৈ গ'ল ব'লা। আৰু চ' গাইছ বহুত বিচাৰি আকৌ এজোপা দেখি গ'লোঁ, এজোপা কাটি লওঁ। গাইছ আমি টোটেল ইমানখিনি নাই পোৱা, আৰু আগত 3ডাল থৈ আহিছোঁ। কোনোবাই লৈ গ'ল যদিও ঠিক নাই, অলপ আগত থৈ আহিলোঁ আমি, আধা ঘণ্টামান হৈ গ'ল থৈ অহা। আৰু এতিয়া সেইকেইডাল বিচাৰি যাওঁ, কাটি থৈ আহিছিলোঁ সেইকেইডাল। আৰু এতিয়া টোটেল কালেকশ্যন গৈ আপোনালোকক দেখাই আছোঁ, সেইকেইডাল বিচাৰি লওঁ। আমি টোটেল ইমানখিনি পাই গ'লোঁ দুঘৰৰ ভিতৰত, মানে আমি দুটা ল'ৰাৰ ভিতৰত। এইখিনিয়ে প্ৰায় এঘণ্টামান জংঘলৰ ভিতৰত ঘূৰাৰ পাছত ইমানখিনি পাই গ'লোঁ। মানে গাইছ আজিকালি এইবোৰ পাবলৈ টান হৈ গৈছে, জংঘলবোৰ মানুহে কাটি পেলাইছে যিহেতু, সেইবাবে পাবলৈ টান হৈ গৈছে। আৰু তো ইমানখিনি পালোঁ, হৈ যাব, চলি যাব। তো এতিয়া ঘৰত যাওঁ বলক। তো গাইছ এইফালে হাতত টিঙত পানী আৰু দীঘলতি লৈ ওফালে গৰু গোহালিলৈ গৈ আছোঁ। গোহালিৰ পৰা গৰুকেইটা উলিয়াই ধুনীয়াকৈ গাটো ধুৱামগৈ, মাহ হালধিৰে নোৱাই ধুনীয়াকৈ গাটো ধুৱামগৈ। আৰু এইফালে টিঙত পানী লৈ লৈছোঁ, পাপায়ো পানী আনিছে অলপ। এতিয়া ধুনীয়াকৈ গোহালিলৈ গৈ আছোঁ, সৌটো গোহালিতে গৰুখিনি বান্ধা আছে। গৰু ধুনীয়াকৈ বাহিৰলৈ উলিয়াই গা ধুৱাম। আৰু তো চাই থাকক ভিডিঅ'টো, ধুনীয়াকৈ দেখাই থাকিম কেনেকৈ গা ধুৱাওঁ আমাৰ ফালে, আৰু কেনেকৈ কি কৰোঁ সকলোবোৰ দেখাম। তো চাই থাকক। এতিয়া ধুনীয়াকৈ গৈ আছোঁ। তো গাইছ আৰু ধুনীয়াকৈ গোহালি পাই গ'লোহি, আৰু এতিয়া আপোনালোকক গৰুকেইটা দেখাই আছোঁ। আৰু এইফালে চাওক, এইকেইটা গৰুকেইটা ভিতৰলৈ সোমাই গৈ দেখাম। 5টা গৰু আছে গাইছ আমাৰ। ঐ ভালে, এজনী আমাৰ গাই গৰু গাইছ, এইজনী আমাৰ গাই গৰু, এইটো আমাৰ দমৰা, এইটো ডাঙৰ দমৰা হাল বোৱা, আৰু এইজনী পোৱালি একজনীয়, আৰু এইটো সৰু দমৰা পোৱালি। হয়নে ভালনে ভাইটি? ঐ ৰঙা ভাল, ৰঙা নহয় মুগা ভাল। তহঁতৰ যে আজি বিহু বুলি গম পাইছ নাই? আজি বিহু বুলি গম পাইছ নাই তহঁতি? কি খাই আছ? এইবোলে হাঁহ এটা কৈ দে, হাঁহ বুলি কৈ দে। তহঁতে আজি বিহু গম পাইছ? আৰু অলপ পাছত গা ধুব লাগিব মাহ হালধিৰে, হয় নাই? শকত আছ দেই আগতকৈ, বেছি খাইছ তই। ঐ টিকলি ভাল। তো গাইছ এইকেইটাই আৰু আমাৰ ঘৰৰ গৰুকেইটা, 5টা গৰু ধুনীয়াকৈ গোহালিতে বান্ধা হয়।
গোবৰ চোবৰ পেলোৱাই হোৱা নাই। গৰুকেইটা উলিয়াই গোবৰ চোবৰ পেলাব লাগিব। আৰু গোহালিত চাওক 1 গুলি 2 চিকাৰ জাতিলাও গছ দি দিয়া আছে। ইয়াত ধুনীয়াকৈ জাতিলাও লাগে গোহালিৰ ওপৰত। এয়াই আৰু হেন্দালি নিদিলেও হয়, ইয়াতে ধুনীয়াকৈ জাতিলাও লাগে। আৰু জাতিলাও কলি পেলাই আছে, দেখাই আছোঁ ৰ'ব। এইটোহে সৰু সৰু জাতিলাও কলি। ভৰাই দে, কেমেৰাটো মুখৰ ভিতৰতে ভৰাই থৈ দে। তো গাইজ, এইখিনি হৈছে ঘৰৰ সৰিয়হৰ মিঠাতেল, নিজৰ ঘৰত কৰা সৰিয়হৰ মিঠাতেল। সেইবাবে কালাৰটো অলপ বেছি ক'লা ক'লা হৈ গৈছে। আৰু এইখিনি মাহ আৰু হালধিৰ মিক্স ধুনীয়াকৈ পটাত খুন্দি দিয়া হৈছে গৰু গা ধুৱাবলৈ। গৰুক প্ৰথম সানিবলৈ ফাৰ্ষ্ট তেলৰ ফুট দি, তাৰপাছত মাহ হালধি লগাই গা ধুৱাব লাগিব। আৰু গৰুকেইটা বাহিৰলৈ উলিয়াই দিলে আৰু এতিয়া ধুনীয়াকৈ মাহ হালধিৰ ফুট দি গা ধুৱাব। এতিয়া গৰুকেইটাক তেলৰ ফুট দি থকা হৈছে। আৰু তেলৰ ফুট দিয়াৰ পাছত মাহ হালধি সানি তাৰপাছত পানী ঢালি গাটো ধুৱাব লাগিব। Ơi. Ha. Krishna Babu. Hari Ram Bhakta kan yang paling kasihan balik ke lagi ya. তো গাইজ, গৰুৰ গা চা ধুৱাই আহি গ'লোঁ। আৰু গধূলিও কিবা কিবি কৰিব লাগিব। গৰুক পিঠা দিব লাগিব, নতুন পঘা দিব লাগিব। আৰু আপোনালোকৰ ফালে আৰু আপোনালোকে গৰুৰ গা চা ধুৱালে নাই কমেণ্ট কৰি জনাব। আৰু কেনেদৰে আপোনালোকৰ ফালে গা চা ধুৱালে সেইবোৰ জনাব। আৰু আপোনালোকৰ ঘৰত গৰু কেইটা কমেণ্ট কৰি ধুনীয়াকৈ জনাই দিয়ক। আৰু এই ভিডিঅ'টো ইমানখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব। আকৌ লগ পাম নতুন এটা ভিডিঅ'তে নতুন জেগাৰ লগত। আজিলৈ পায়।